হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ওলাই যাবলৈ ওলাইছোঁ বিহু বুলি। ক'ত ফুৰিবলৈ যাম গৈ আপোনালোকক দেখুৱাম, ক'ত কি কি চাব যাম, কি কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাব দেই। আহিছোঁ এতিয়া গাভৰু দলঙৰ একবাৰ উঠি লওঁ, আপোনালোকক দেখুৱাম কেনেকুৱা। এয়া এনেকৈ খটখটিৰে উঠি আহিব লাগে। ইয়াতে চাইকেল আৰু খোজকাঢ়িয়ে আহিব পাৰি, গাড়ী চাড়ী আনিব নোৱাৰি ইয়াতে। এনেকুৱা এইফালে জংঘল। এয়া বহুত দীঘল আছে, 1.5 কিলোমিটাৰমান হ'ব। ইয়াতে খোজকাঢ়ি যিহেতু ভাগৰে লাগিব, আধা দেখুৱাম আপোনালোকক, গোটেই যাব নোৱাৰোঁ বাৰু। সেনেকৈ এয়া একদম কিমান দূৰলৈকে আছে ইয়াতে এইবিলাক। এয়া একদম ঢুকি নোপোৱালৈকে আছে, মানে যাব নোৱাৰিম গোটেই। আমি আহি আছোঁ এতিয়া, মাজলৈকে যাম, গোটেই কমপ্লিট নকৰোঁ বাৰু। নদীখনলৈকে যাম, তাৰ আগত যাব নোৱাৰিম। এয়া এখন নদী আছে মাজতে। ये तो हम लोग अगला ब्रिज ब्रिज का जो थोड़ा सा आगे जाकर दोनों तरफ से जाता है ना नदी, और बीच में ये आता है ना, ये वाला पूरा ये पानी। ये आगे ले जाइए, आगे तक लोग हो ही आवा। एया नदीखन आহি পালোঁ। हम लोग बड़ा वाला ब्रिज है ना, इधर से देखा है क्या ब्रिज पूरा नदी है ना। এই মানুহ এজনে চাইকেল চলাই আহিছে, চাইকেল চলাই আহিলে এজনেহে আহিব পাৰিব ইয়াতে। নামি দিব লাগিব এতিয়া মানুহজনে। এয়া কিমান ধুনীয়া পৰিৱেশ। এয়া নদীখন পালোহি আমি এতিয়া। এতিয়া এই মানুহজনে নামিব লাগিব। और ना जाए यहाँ पर तो इधर से जो इधर मार मुझे इधर से वापस हो जाता है, फिर आगे जाएंगे ना हम। नहीं तो दूसरा वो दोनों थोड़ा घूमते रहेंगे। अब लोग लम्बा ये हमार टीम टू मामा मामा सारा सा ये गाभरू दलंग चाब अहा टीम हमार। आप लोग रहना मत कीजिए। ले 1 2 3 इधर 1 2 ইমান ধুনীয়া ক্লিয়াৰ আহিছে একদম ইয়াতে। ইয়াতে পিকনিকৰ সময়ত বহুত ভিৰ হয়, ইয়াতে পিকনিক খাব আহে মানুহবিলাক। বগৰী গছ। আমি এতিয়া গাভৰু দলঙৰ পৰা আহি আছোঁ, এতিয়া মেৰবিল। এয়া আমি আহি এতিয়া মেৰবিল পালোঁ। এয়া মেৰবিলৰ গেটখন, ইয়াতে এণ্ট্ৰি কৰিব লাগিব। ফিজ লওঁ এণ্ট্ৰি ফিজ। এয়া চৰচনি মেৰবিল। বন্ধ আমি পুলিচৰ মানুহ আছিলে, বেছি মই নকৰোঁ, বেছি মই নকৰোঁ। আমি খালি দুলীয়াজানৰ পৰা আহিছোঁ। বেছি দেৰি নকৰোঁ, বেছি 10 মিনিটমান কৰিম আৰু 10 মিনিট।
নেলাগেতো আমি আগতে আহিছোঁ নহয় বহুত চিন্তা কৰিব লাগে চাচনি মেইমনপুৰ পৰ্যটন পৰিকল্প এয়া কিবাকে সোমাব দিলে আমাক নহ'লে দেৰি হোৱাৰ কাৰণে সোমাব দিব খোজা নাছিলে এয়া মহ আছে এইখন বিলখন এইখনেই মেৰ বিল এইখনেই বিল হয় এইটো বুটিং কৰিব পাৰি নহয় নে ৰাখি থৈ দিছে দেখোন এয়া 2 নম্বৰ গেটখন পালো আহি এতিয়া এয়া 2 নম্বৰ গেটখন এতিয়া আমি সোমাম ভিতৰলৈ সুন্দৰ মন এটাই দেখা পায় সকলোতে সুন্দৰ বহুত ধুনীয়াকৈ লাগিছে একদম জংঘল হৈ আছে গোটেই বৰষুণত আৰু এবাৰ আহিছিলোঁ ইয়াতে তেতিয়া জংঘল নাছিলে বাৰু পাৰ্ক আছে আছে খেলিবৰ কাৰণে नहीं है पहले बड़े साफ सुथरा था अभी बहुत दिन মানুহে নাই দেখোন এইবাৰ ये लोग घर है क्या কোনটো এইটো ওচৰত গৈ থৈ ইয়াতে থাকা কাহিনী নেকি এদিন ৰেবিট এই ৰেবিট হে দেখো এইটো সহা কিমান ধুনীয়া ধৰাচোন এই গ'ল ভিতৰত এই যাম জোক থাকিব এই আৰু আছে এইয়া কিমান আছে চোৱা ৰেবিট এইয়া এইটো যাম এইটো দেখাই নাই আগতে আছে এইটো ধৰা পলালে ধৰিলে বান্দৰটো চোৱা আহি আমি দুলীয়াজনৰ পৰা আহিছো এই ডিঙিত কি হৈছে বাইদেউ অ হাই
কিমান ধুনীয়া চোৱা ফুলখিনি যোৱা তুমি ধৰিবাচোন ৰেবিট এইয়া ধৰিবাচোন ধৰিবা ছটিয়না গছ এডাল এইয়া গোলাপ এয়া শহা পোৱালিকেইটা কেনেকৈ ঘাঁহ খাই আছে এয়া ये घर में कोई रहता है हाँ रहता है क्या हाँ रहता है शायद वाओ ये रेस्टोरेंट है सर ओह এতিয়াহে ভাল লাগিছে এইখনেই বিল ইয়াৰ পৰাহে ভিউটো ভাল লাগিছে না এইয়া ইয়াৰ পৰা আৰু ভাল লাগিছে ৰেংগি আছে তাতে ক'ত ট্ৰেফিক আছে বা ক'ত ট্ৰেফিক বা দেখা পোৱা নাই মোৰ প্ৰিয় মেৰবিল ইয়াতে এটা ফটো মাৰো দেখা দিবলৈ ধুনীয়া এইবিলাক আছে হাই বুলি কোৱা আকৌ এয়া মেৰবিলৰ পৰা ওলালোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি